হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি আহিছিলোঁ গোলাঘাটলৈ, আৰু গোলাঘাট আহি পাই গ'লোহি বিশাল। আৰু বিশালত সোমাই ল'বলগীয়া বস্তুখিনি লৈ আৰু এইফালে গোলাঘাটলৈ গৈ থাকোঁতে দেখিছেনে, চাহ সদায় দেখি যাওঁ আৰু কিবা এটা নহয় কিবা এটা ভাল লাগি যায় পৰিৱেশটো। আৰু সেই তাতে সোমালোঁ আজি, সেই ভাল লগা পৰিৱেশটোত কিনো আছে চাওঁ বুলি। আৰু সোমাই পিনি আৰু ৰিলচ বনাই থাকোঁতে দেখিছেনে, মোক ভিডিঅ' কেনেকৈ ভূত নিচিনাকৈ কৰি থৈ দিলে। আৰু তাতে সোমাই কিবা কিবি অলপ খাই ভিডিঅ' ল'লোঁ। আৰু তাত পৰিৱেশটো ইমানেই ভাল আছিল, বহি বা কিবা খাই কিবা এটা নহয় কিবা এটা ভাল লাগে। আৰু তেনেদৰে কিবা কিবি খাই মেলি আমি ফটো ভিডিঅ' ল'লোঁ। আৰু এনেদৰে ফটো ভিডিঅ' লৈ থকাৰ মাজতে মায়ে ফোন কৰিলে, আজি ভাইটি বাৰ্থডে আৰু কিবা এটা নিব লাগে। আকৌ সেইবাবে টাউনলৈ ঘূৰিলোঁ। টাউনলৈ ঘূৰি টাউনৰ মাজত সেই বস্তুকেইটা ল'লোঁ। লৈ আমাৰ দোকানৰ বস্তু এটা ল'ব আছিল, সেইকেইটা লৈ আকৌ ঘৰলৈ বুলি উভতিলোঁ। আৰু মাজতে আকৌ দোকানত ৰ'লোঁ, দোকানত কিবা এটা ল'লোঁ। লৈ পিনি আকৌ যিহেতু গাড়ীত আহিছোঁ, তেলটোতো মেইন, আৰু তেল নভৰালেতো নহ'ব। সেইবাবে তেল ডিপুত ৰখিলোঁ আৰু তেল ভৰাই আকৌ ঘৰলৈ ৰাওনা কৰিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।